বন্ধুসকল, আপোনালোকে ঘৰতে বহি ইনকাম কৰাৰ কথা ভাবিছে নেকি? নতুবা কিবা এক্সট্ৰা ইনকাম কৰাৰ কথা যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ দৰকাৰী। কাৰণ মই আজি আপোনালোকক জনাম এনেকুৱা এবিধ মোবাইল এপৰ বিষয়ে, যিয়ে ব্যৱহাৰ কৰি আপোনালোকে ঘৰতে বহি মান্থলি 10,000 টকালৈকে ইনকাম কৰিব পাৰে। বন্ধুসকল, আজিকালি মোবাইল ফোনত এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুত ধৰণৰ এপ আছে। কিন্তু আপুনি জানেনে, এনেকুৱা কিছুমান এপো আছে যিয়ে নেকি এণ্টাৰটেইনমেণ্টৰ লগতে ইনকাম কৰাৰ সুবিধা আগবঢ়াইছে। আজি আমি এই ভিডিঅ'টোত এনেকুৱা এবিধ মোবাইল এপৰ বিষয়ে কথা পাতিম। নমস্কাৰ ফ্ৰেণ্ড, মই বনজিতে আপোনালোকক স্বাগতম জনাইছোঁ আছাম ৱেব ইউটিউব চেনেললৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটি সৰু অনুৰোধ, যিসকলে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। লগতে ন'টিফিকেশ্যন বেলটো দবাই অল কৰিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। বন্ধুসকল, আজি মই যিটো এপৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ, এই এপটোৱে বৰ্তমান ছ'চিয়েল মিডিয়া জগতখনত নতুনকৈ জনপ্ৰিয় হৈছে আৰু এই এপটোৰ নাম হৈছে হেল্ল' এপ। এই হেল্ল' এপ ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ফটো, ভিডিঅ', ষ্টেটাছ আদি শ্বেয়াৰ কৰাৰ লগতে দৈনিক উপাৰ্জনো কৰিব পাৰে। এই এপটো সম্পূৰ্ণ জেনুইন হয় আৰু ইয়াক প্লে ষ্ট'ৰৰ পৰা 100 মিলিয়নতকৈ অধিকবাৰ ডাউনলোড কৰা হৈছে আৰু ইয়াৰ ৰেটিং হ'ল 4.5। এই এপটো ব্যৱহাৰ কৰি আপুনি কেনেকৈ ইনকাম কৰিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোক দেখাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই হেল্ল' এপটো আপোনালোকৰ মোবাইলত ইনষ্টল কৰি লওক। এই এপটোৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু লগতে মই দিয়া ডাউনলোড লিংকটোৰ পৰা আপোনালোকে ডাউনলোড কৰি 300 টকাৰ বনাছ লাভ কৰিব। আৰু মই দিয়া ডাউনলোড লিংকটোত ক্লিক কৰিলে আপোনালোকে দেখা পাইছে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব আৰু ইয়াতে দেখা পাইছে কংগ্ৰেটছ, ইউ মে গেট 300। আৰু এই 300 টকা জিকিবৰ কাৰণে মই দিয়া ডাউনলোড লিংকটোত ক্লিক কৰিব আৰু ইয়াতে এপটো ডাউনলোড কৰি ল'ব আৰু ইয়াতে ইনষ্টল এণ্ড ৰিডিম নাওত ইয়াতে ক্লিক কৰি এপটো ডাউনলোড কৰিব। তাৰপিছত ইয়াতে মোৰ ৰেফাৰেল কোডটো আছে, এইটো কপি কৰি ল'ব। যদিহে ৰেফাৰেল কোড বিচাৰে তেতিয়াহ'লে এই কোডটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে 300 টকা লাভ কৰিব। আৰু যদিহে মই দিয়া লিংকটোৰ পৰা আপোনালোকে ডাউনলোড নকৰে তেতিয়াহ'লে এই 300 টকা আপোনালোকে লাভ নকৰে। আহক আমি এতিয়া হেল্ল' এপটো অ'পেন কৰোঁ। এপটো অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে প্ৰথমতে লেংগুৱেজ চিলেক্ট কৰিব লাগিব। ইয়াতে বিভিন্ন লেংগুৱেজ আছে, ইয়াতে অসমীয়াটো আছে, মই অসমীয়া চিলেক্ট কৰি দিছোঁ। এতিয়া কণ্টেণ্টবিলাক এতিয়া অসমীয়াত আহিব আৰু তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে লাকি ৰিৱাৰ্ড ফৰ ইউ। তো ইয়াতে এতিয়া 1 টকা আপোনালোকে জিকিব পাৰিব আৰু ইয়াক জিকিবলৈ আপোনালোকে তলত থকা গেট নাও অপশ্যনত ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে চাইন আপ টু গেট ₹1। ইয়াতে আপোনালোকে নিজৰ মোবাইল ফোন নম্বৰেদি ইয়াতে চাইন আপ কৰিব পাৰে। নতুবা ইয়াতে ফেচবুক আছে, গুগল আছে, টুইটাৰ আৰু টিকটক, এইকেইটা প্লেটফৰ্মৰ পৰা আপোনালোকে ইয়াতে চাইন আপ কৰিব পাৰিব। আৰু মই অলৰেডি ইয়াতে একাউণ্ট বনাই থোৱা আছে, গতিকে মই মোৰ একাউণ্টটো ইয়াতে লগ ইন কৰি কিনে আপোনালোকক দেখাই দিছোঁ। এপটো লগ ইন কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। এই হোম পেজটোত ডেইলি ঘটি থকা ঘটনাসমূহৰ আপডেট ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে বিভিন্নজনক ফ'ল' কৰিব পাৰে। তো ফ'ল' কৰিবলৈ আপোনালোকে ইয়াতে দেখিছে ইয়াতে ফ'ল' বাটনটো, এই বাটনটোত ক্লিক কৰি আপোনালোকে বিভিন্নজনক ফ'ল' কৰিব পাৰে। তাৰোপৰি ইয়াতে ওপৰত দেখিছে ফিউচাৰ টপিকছ, খবৰ, হোৱাটছএপ ষ্টেটাছ, প্ৰেমৰ উক্তি, হাস্যকৰ ফটো। এই টপিকসমূহৰ পৰা আপোনালোকে ষ্টেটাছ শ্বেয়াৰ কৰিব পাৰে, নতুবা ডাউনলোড কৰিব পাৰে। তাৰপিছত ইয়াতে তলত দেখিছে প্লাছ চিম্বলটো, এই প্লাছ চিম্বলত ক্লিক কৰি আপোনালোকে আপোনালোকৰ নিজৰ পষ্ট ক্ৰিয়েট কৰিব পাৰে। ইয়াতে টেক্সট, ফটো, ভিডিঅ', MV, পোল আদি আপোনালোকে ইয়াতে শ্বেয়াৰ কৰিব পাৰিব। আৰু তলত ইয়াতে প্ৰফাইলত গৈ কিনে আপোনালোকে নিজৰ প্ৰফাইলটো ইয়াতে এডিট কৰিব পাৰে। ইয়াতে আপোনালোকে দেখিছে এইটো আছাম ৱেব ইউটিউব চেনেলটোৰ পেজ হয়, এইটো আপোনালোকে ফ'ল' কৰিব পাৰে আৰু ইয়াৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে ক্লিক কৰি এই পেজটো ফ'ল' কৰিব পাৰে। এতিয়া হওঁ আমি মেইন টপিকলৈ, যে এই এপটো ব্যৱহাৰ কৰি আপোনালোকে কেনেকৈ ইনকাম কৰিব পাৰে। চ' ইয়াৰে ওপৰত আপোনালোকে ইয়াতে ৰুপিজ চিম্বল এটা দেখিছে, এই চিম্বলত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখা পাব যে কেনেকৈ আপোনালোকে ঘৰতে বহি ইয়াতে ইনকাম কৰিব পাৰে। ইয়াতে দেখিছে আৰ্ণ কেছ এট হোম, গেট ₹300, ইনভাইট 1 ফ্ৰেণ্ড। গতিকে এজন ফ্ৰেণ্ডক ইনভাইট কৰাৰ ফলত আপোনালোকে 300 টকা লাভ কৰিব পাৰিব। ধৰক আপোনালোকে 10জন ফ্ৰেণ্ড আপোনালোকে ইনভাইট কৰিলে, তেতিয়া 3000 টকা, তেনেকৈ 20জনক কৰিলে 6000 টকা, এনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। চ' ইয়াতে ইনভাইট বাটনত গৈ আপোনালোকে আপোনাৰ ফ্ৰেণ্ডছক নতুবা কোনোবা আত্মীয়ক আপোনালোকে ইনভাইট কৰিব পাৰে। আৰু ইয়াতে মই মোৰ নিজৰ বেলেঞ্চখিনি দেখুৱাই দিছোঁ। এতিয়া বৰ্তমান 132,37 বেলেঞ্চ আছে, এইখিনি মই উইথড্ৰ কৰিব পাৰোঁ।
তাৰপৰা কইন আছে 840টা আৰু ইয়াতে ইনকাম কৰিবলৈ কিছুমান ডেইলি টাস্ক থাকিব এইখিনি আপোনালোকে ফুলফিল কৰিব লাগিব এতিয়া যেতিয়া আপোনালোকে ডেইলি ইয়াতে লগইন কৰিব তেতিয়া আপোনালোকে ইয়াৰ পৰা কইন লাভ কৰিব তাৰোপৰি ইয়াতে যেতিয়া ফ্ৰেণ্ড ইনভাইট কৰিব তাৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব তাৰোপৰি যেতিয়া আপুনি এই হেলো এপটো 20 মিনিট সময়ৰ কাৰণে ৰিড কৰে তেতিয়া 100টা কইন লাভ কৰিব তাৰোপৰি যেতিয়া আপোনাৰ ইনকামখিনি আপোনাৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব তেতিয়াও আপুনি 150টা কইন লাভ কৰিব তাৰপিছত যদি হেলো এপটো 1 মিনিট সময়ৰ কাৰণে ইয়াতে আপুনি ৰিড কৰে তেতিয়া 10টা কইন পাব তাৰোপৰি 3 মিনিট সময়ৰ কাৰণে ৰিড কৰিলে 20টা কইন 5 মিনিট সময়ৰ কাৰণে ৰিড কৰিলে 30টা কইন আৰু 10 মিনিট সময়ৰ কাৰণে ৰিড কৰিলে 40টা কইন এনেকৈ আপোনালোকে কইন কালেক্ট কৰিব পাৰিব আৰু এই কইনসমূহ ৰাতি পইচালৈ কনভাৰ্ট হৈ গৈ থাকিব আৰু তলত ইয়াৰ বক্সটো দেখিছে এটা প্ৰত্যেক 1 ঘণ্টাৰ মূৰে মূৰে ইয়াৰ পৰা আপুনি কইন লাভ কৰিব ইয়াতে ওপৰত আপোনালোকে যে দেখিছে 300 টকা ইয়াতে কেনেকৈ আপোনালোকে লাভ কৰিব এই গোটেইখিনি ডিটেইলছ মই আপোনালোকক জনাই দিছোঁ ইয়াতে চি মোডত গৈ কিনে আপোনালোকে চালে গম পাব চ' ইয়াতে দেখা পাইছে যে মোৰ 5টা ফ্ৰেণ্ড ইতিমধ্যে ইনভাইট কৰিছোঁ আৰু তাৰ পৰা মই 320 টকা 40 পইচা আৰ্ণ কৰিছোঁ আৰু বৰ্তমান 1179 টকা 60 পইচা বেলেঞ্চ আছে এইখিনি পাব লগা আছে চ' এইখিনি মোৰ কেইদিনমান পিছত মোৰ একাউণ্টত আহি যাব তাৰোপৰি ইয়াতে ষ্টেপসমূহ দিছে কেনেকৈ আপুনি আৰ্ণ কৰিব পাৰে ইয়াতে আৰ্ণ মোৰ টিপছত ক্লিক কৰি জানিব পাৰিব চ' ইয়াতে দেখিছে হাউ টু আৰ্ণ 300 চ' মই আপোনালোকক জনাই দিছোঁ ইয়াতে যেতিয়া আপোনালোকে প্ৰথম ইনভাইটেশ্যন পঠাব তেতিয়া 10 টকা লাভ কৰিব আৰু যেতিয়া আপোনাৰ ফ্ৰেণ্ডজনে এই হেলো এপটো ইনষ্টল কৰিব তেতিয়া আপুনি 5 টকা পাব এইটো ডে 1 আৰু ডে 2ৰ কাৰণে আপোনালোকে 5 টকা লাভ কৰিব আৰু এই 5 টকা লাভ কৰিবৰ কাৰণে আপোনাৰ যিজন ফ্ৰেণ্ডক আপুনি ইনভাইট কৰিছিলে সেই ফ্ৰেণ্ডজনে এই এপটো 5 মিনিট সময়ৰ কাৰণে হ'লেও ইউজ কৰিব লাগিব তাৰপিছত ডে 3ত আপোনালোকে 10 টকা লাভ কৰিব 7 নম্বৰ দিনত আপোনালোকে 55 টকা লাভ কৰিব তাৰপিছত যেতিয়া 14 দিন হ'ব তেতিয়া 200 টকা লাভ কৰিব তাৰপিছত যি 15 টকা থাকিব সেইখিনি আপুনি কইনৰ দ্বাৰা লাভ কৰিব চ' এনেকৈ আপোনালোকে এই 300 টকা লাভ কৰিব এই 300 টকা লাভ কৰিবৰ কাৰণে মই আকৌ এবাৰ জনাই দিছোঁ যে আপুনি যাক ইনভাইট কৰে সেই ফ্ৰেণ্ডজনে এই হেলো এপটো কণ্টিনিউৱাছলি 14 দিনৰ কাৰণে 5 মিনিটৰ কাৰণে হ'লেও ইউজ কৰিব লাগিব তেতিয়াহে আপুনি এই 300 টকাটো পাব পাৰিব আৰু এই এপটোৰ পৰা ইনকাম হোৱা পইচাখিনি আপোনালোকে কেনেকৈ উইথড্ৰ কৰিব মই দেখাই দিছোঁ ইয়াতে যি উইথড্ৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে উইথড্ৰ কৰিব পাৰিব আৰু এই পইচাখিনি উইথড্ৰ কৰিবৰ কাৰণে পেটিএম একাউণ্টৰ প্ৰয়োজন হ'ব এই গতিকে আপোনালোকৰ পেটিএম একাউণ্ট থাকিব লাগিব আৰু যিটো মোবাইল নম্বৰেদি আপোনালোকে পেটিএম একাউণ্ট খোলে সেই নম্বৰটো ইয়াতে এড কৰিব লাগিব ইয়াতে দেখা পাইছে উইথড্ৰ একাউণ্ট মই অলৰেডি মোৰ মোবাইল নম্বৰটো ইয়াতে এড কৰিছোঁ তাৰোপৰি ইয়াতে কিমান আপোনালোকে উইথড্ৰ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে ফ্ৰেণ্ডক ইনভাইট কৰিব তেতিয়া টোটেল গোটেইখিনি এমাউণ্ট আপোনালোকে উইথড্ৰ কৰিব পাৰিব তাৰোপৰি 3 টকা 10 টকা 15 টকা 30 টকা 45 টকা 100 টকা এনেকৈ আপোনালোকে ডেইলি উইথড্ৰ কৰি থাকিব পাৰিব গতিকে বন্ধুসকল এইটোৱে আছিল হেলো এপ এইটো এপ ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ফটো ভিডিঅ' ষ্টেটাছ আদি শ্বেয়াৰ কৰাৰ লগতে আপোনালোকে দৈনিক ইনকাম কৰিব পাৰে গতিকে বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই হেলো এপটোৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু 300 টকাৰ বোনাছ কেছ লাভ কৰিব বন্ধুসকল আপোনালোকক পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ জয় আই অসম